এইখন কিয় লগাইছে আপুনি কি লিখা আছে আপুনি ক'ব নেকি এইটো লিখা আছে ধৰক গছ নহ'লে মানুহ জীয়াই নাথাকে এনেকুৱা কথা এষাৰ আছে সেইটোৰ কাৰণে ইয়াক ৰুই পেলাই আমি এটা বাণী লিখিছোঁ আমাক জীয়াই তোলা মই চাহ আৰু বিশুদ্ধ অক্সিজেন আপোনাক প্ৰদান কৰিম এটি আপোনাৰ বিশ্বাসী মই বকুল বকুলে ধৰক দাদাই বকুলৰ হয় কিয়নো বকুলজোপা আমি আজি ৰুইছোঁ বকুলৰ হয় তেখেতে এটা হেৰি বাণী লিখিছে যে আমাক জীয়াই থাকিবলৈ দিয়া আপোনালোকক চাহ দিম আৰু বিশুদ্ধ বায়ু দিম এই গাইজ আজি আচলতে আমাৰ কোনো পৰিৱেশ দিৱসো নহয় হেৰিও নহয় আমাৰ মতে অকল বিশ্ব পৰিৱেশ দিৱস 5 তাৰিখৰ দিনাখনে নহয় আমাৰ পৰিৱেশ দিৱস বুলি ক'লে গোটেই বছৰটো আমি মানি থাকোঁ যেতিয়াই মন যায় তেতিয়াই আমি গছ পুলি আজি আমি দুটাই ফেচবুক বা ইউটিউবত ভাইৰেল হ'বৰ কাৰণে গছ ৰোৱা নাই আমি দুটা এটাই চাৰ্টত পৰিৱেশ সৌন্দৰ্য বজাই ৰখাৰ চাৰ্টত জলবায়ু প্ৰদূষণ ৰোধ কৰাৰ চাৰ্টতহে আমি গছ পুলি ৰুইছোঁ এই গছ পুলি আমি ৰুই ইয়াক সম্পূৰ্ণ প্ৰতিফলন কৰাত ইয়াক সম্পূৰ্ণ যেতিয়ালৈকে নিজৰ জেগাত থিয় হৈ নিজেই আমাক চাহ প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে আমি ইয়াক প্ৰতিফলন কৰিম বুলি ইয়াতে আমি দুটাই প্ৰতিশ্ৰুতি দিলোঁ আৰু আমি বহুত গছ পুলি ৰুব পাৰোঁ বছৰেকত কিন্তু গছ পুলি ৰুই কি কৰিব গছ পুলি মানুহে হাজাৰ পুলি ৰুইছে দেখিছোঁ কিন্তু তাত হাজাৰৰ ঠাইত 100 জোপাও জি নাথাকে চব মৰি যায় যদি আমি নুৰুৱাকেও যদি নিজে গজি থকা গছজোপাক যদি ধুনীয়াকৈ প্ৰতিপালন কৰোঁ এই সময়ত বহুত সহায় কৰিব কিন্তু আমি কি কৰোঁ আমি নিজকে দেখুৱাবৰ কাৰণে কৰাৰ লেখীয়াকৈ বহুত গছ পুলি উঘালি অন্য জেগাত ৰোৱা দেখুৱাওঁ কিন্তু আমি ইয়াক মাৰি পেলোৱাই হয় সেইকাৰণে আজি আমি দুটাই বহুত গছ পুলি ৰোৱা নাই এজোপাই গছ পুলি ৰুইছোঁ যিডালক আমি সম্পূৰ্ণ প্ৰতিপালন কৰি জীয়াই তোলাব পাৰোঁ গাইজ আমি পুলি ৰুলোঁ পুলি ৰুই আমাৰ জেওৰা মাৰি বেৰা দিলোঁ বেৰা দিয়াৰ পিছত এটা কথা আজি দাদা এখন কাগজ লৈ আছে কাগজ এখন লৈ তেখেতে হাৰিবলৈ গৈ আছে কিনো আছে এই কাগজখনৰ বিষয়ে তেখেতৰ পৰা জানিব বিচাৰিম দাদা এইখন কিয় লগাইছে আপুনি কি লিখা আছে আপুনি ক'ব নেকি এইটো লিখা আছে ধৰক গছ নহ'লে মানুহ জীয়াই নাথাকে এনেকুৱা কথা এষাৰ আছে সেইটোৰ কাৰণে ইয়াক ৰুই পেলাই আমি এটা বাণী লিখিছোঁ আমাক জীয়াই তোলা মই চাহ আৰু বিশুদ্ধ অক্সিজেন আপোনাক প্ৰদান কৰিম এটি আপোনাৰ বিশ্বাসী মই বকুল বকুলে ধৰক দাদাই বকুলৰ হয় কিয়নো বকুলজোপা আমি আজি ৰুইছোঁ বকুলৰ হয় তেখেতে এটা হেৰি বাণী লিখিছে যে আমাক জীয়াই থাকিবলৈ দিয়া আপোনালোকক চাহ দিম আৰু বিশুদ্ধ বায়ু দিম এই কথাষাৰ তেখেতে লিখিছে আৰু ইয়াতে লিখা হৈছে যে আমি যেতিয়ালৈকে এই গছজোপা সম্পূৰ্ণ নিজস্বভাৱে পৃথিৱীত থিয় হয় আমাক চাহ প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে ৰক্ষণাবেক্ষণ দিয়া দায়িত্ব আৰু প্ৰতিশ্ৰুতি তেখেতে ইয়াতে দিছে ধন্যবাদ আমি মানে আপোনালোকক আজি যিটো গছ পুলি ৰোপণৰ বিষয়ে আপোনালোকক কিছু কথা অৱগত কৰিলোঁ আপোনালোকলৈ বহুত ধন্যবাদ থাকিল আৰু আমাক আশীৰ্বাদ দিব বুলি আমি ইয়াৰ পৰা আশা ৰাখিলোঁ ধন্যবাদ